বন্ধু বান্ধৱীসকল, আজি মই ওলাইছোঁ নামঘৰলৈ বুলি। ভাদ মাহত যিহেতু নাম লৈ থাকে আৰু আজি আমাৰ নামঘৰত পাল দিয়া আছে খুৰীহঁতৰ আৰু আমাৰ, সেইকাৰণে আজি নামঘৰত পালটো দিবলৈ ওলাইছোঁ। নামঘৰটো মচি আহিলোগৈ আৰু এতিয়া আইসকল আহিব হ'ল। 1টামান বজাত আহে আৰু আইসকল। আৰু এতিয়া আমি নামঘৰলৈ যাবলৈ ওলালোঁ। এয়া মিঠাই আৰু ধূপ চাকি লৈ লৈছোঁ, চাহ চেনি এনেকৈ কিবাকিবি দিম যে সেইকাৰণে, আৰু পায়সো দিম বাৰু। আমি আহি আছোঁ এতিয়া নামঘৰলৈ। আইসকল এতিয়া আহিব আৰু 1টামান বাজিলে দুপৰীয়া। আহা দেখা। নামঘৰ আহি পাই গ'লোহি আৰু এতিয়া এইফালে আইসকলে নাম লৈছে। আৰু এতিয়া আমাৰ ওচৰৰ খুৰী এজনীয়ে হৰিনাম এটা দিছে, ইমান ধুনীয়া লাগিছে শুনি। আপোনালোকক পিছত দিম বাৰু ভিডিঅ'টো। আইসকলে নাম গাই থকাৰ মাজতে আকৌ চাহ খাব বিচাৰিলে, এফালে আকৌ চাহ খাই ল'লোঁ। তাৰপিছতে আকৌ নাম গাইছে এতিয়া। আৰু এতিয়া আইসকলে নাম সামৰণি মাৰিছে আৰু লাষ্টত একেবাৰে পায়স খাব দিছে চবকে। আৰু এতিয়া ঘৰে ঘৰে চবে যাব আৰু ময়ো ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।